নমস্কাৰ সকলোকে। সিদিনাখন এটা ভিডিঅ'ত মোক কৈছিল যে যিখিনি আমাৰ মাৰ্কেটত অৰ্ডাৰ আছে, অৰ্ডাৰখিনি মই আপোনালোকক এবাৰ বুজাই দিম। চ' মাৰ্কেট এতিয়া চলি আছে 226.24। আপোনাৰ যদি ইয়াত লাগিছে আপছাইডে যাব, আপুনি বাই অৰ্ডাৰ ক্লিক কৰিব লাগিব, ইয়াত বাই অপশ্যন। আৰু যদি আপোনাৰ লাগিছে এতিয়া ডাউন ছাইডত যাব লাগিব, তেতিয়া আপুনি চেল অপশ্যন ক্লিক কৰিব লাগিব। সেইটোতো নৰ্মেল কথা, আপোনালোকে জানেই। আৰু যদি ইয়াতে ক্লিক কৰে, এতিয়া য'ত মাৰ্কেট চলি আছে তাতে যদি আপুনি ক্লিক কৰি দিয়ে, তেতিয়া সেইটো হ'ব মাৰ্কেট অৰ্ডাৰ, মানে মাৰ্কেটতে আপুনি লৈ দিছে অৰ্ডাৰটো। আপোনাৰ ইয়াত চুকত দেখিছে আপোনালোকে প্লাছ বাটন এটা আছে এইডোখৰত, এই প্লাছ বাটনটো, সেই প্লাছ বাটনটো ক্লিক কৰি আপুনি যদি দেখিছে ইয়াত বহুতকেইটা অপশ্যন আহে, বাই, চেল, ইয়াত যদি আপুনি বাই লিমিট দেখিছে, এইটো বাই লিমিট, এইটো বাই লিমিট বুলি কয়। যদি আপুনি মাৰ্কেটখন অনুভৱ কৰিছে, মানে আপুনি এনালিচিছ কৰি গম পাইছে যে মাৰ্কেট ইয়ালৈকে আহি আপছাইডত যাব, ইয়াৰ পৰা এনেকৈ আহি আপছাইডত যাব পাৰে, সেইকাৰণে আপুনি ইয়াত আপছাইডৰ বাবে ইয়াত লৈ থৈছে, আপছাইডৰ বাবে লৈ থৈছে, মানে বাই কৰি থৈছে আপছাইডত যাব বুলি, সেইকাৰণে এইটো হৈছে বাই লিমিট। আৰু আপুনি যদি ভাবিছে মাৰ্কেট ইমানটো প্ৰাইচ পইণ্ট পাৰ হ'লে আপছাইডত যাবগৈ পাৰে, এনেকুৱা কিছুমান পইণ্ট থাকে, বা আপোনালোকে এনালাইচিছ কৰি গম পাব মাৰ্কেট এনেদৰে আহিছে, এনেকৈ গৈ আছে যেনিবা, আপোনাৰ লাগিছে যেন এই চুইংটো পাৰ হ'লে মাৰ্কেট এইডোখৰত আপছাইডত যাব পাৰে। আপুনি ইয়াতে যদি অৰ্ডাৰ এটা প্লেচ কৰে, সেইটো হ'ব বাই, প্লাছ বাটন ক্লিক কৰি লিখিব বাই, এইটো ষ্টপ লিমিট অৰ্ডাৰ। তলত যদি হয়, আপোনালোকে দেখিছে ইয়াত, আপোনালোকে যদি ভাবিছে, এতিয়া চাওক এইটো হৈছে এইফালে আমি লগাইছোঁ বাই কাৰণে, এইফালে লগাইছোঁ চেলৰ বাবে। আপোনালোকে যদি ভাবিছে মাৰ্কেট ইমানটো পইণ্টলৈ আহি আপছাইডে যাব পাৰে, তেতিয়া আমি ইয়াত যিটো অৰ্ডাৰ প্লেচ কৰিম, ইয়াত যিটো অৰ্ডাৰ প্লেচ কৰিম, এইডোখৰত আহি আপছাইডে যাব পাৰে বুলি, এইটো হৈছে আমাৰ বাই লিমিট অৰ্ডাৰ, হৈছে বাই লিমিট। আমি যদি ইয়াত ভাবোঁ যে মাৰ্কেট ইয়ালৈকে আহিব, আহি ডাউন ছাইডত যাবগৈ, সেইটো হৈছে চেল লিমিট অৰ্ডাৰ। আৰু আপোনাৰ যদি লাগিছে যে এইটো আমি যিটো ছাইডৱেজ মাৰ্কেট হৈ আছে, এইটো ছাইডৱেজ মাৰ্কেটত যদি এইটো প্ৰাইচ পইণ্ট ব্ৰেক কৰে প্ৰাইচে, তেতিয়া আপছাইডত মুভ দিব, তেতিয়া যিটো এইডোখৰত আমি বাই অৰ্ডাৰ ক্ৰিয়েট কৰিম, সেইটো হ'ব বাই ষ্টপ লিমিট। আৰু যদি আপোনাৰ অনুভৱ কৰিছে এইডোখৰত মাৰ্কেট ছাইডৱেজ হৈ আছে, ছাইডৱেজ হৈ ডাউন ছাইডত ব্ৰেক দিলে ডাউন ছাইডে যাবগৈ, তেতিয়া এইডোখৰত যিটো অৰ্ডাৰ ক্ৰিয়েট হ'ব, সেইটো হ'ব চেল ষ্টপ লিমিট। এতিয়া এই চাব, এই প্লাছ পইণ্টটো আহি যাব এইডোখৰতে, প্লাছ ক্লিক কৰি এইডোখৰত যদি আমি বাই কৰোঁ, এইটো বাই ষ্টপ লিমিট হ'ব, যদি এইটো ব্ৰেক কৰি আপছাইডে যায়গৈ। আৰু যদি আমি চেলত লগাওঁ, সেইটো চেল ষ্টপ লিমিট অৰ্ডাৰ, বাই লিমিট আৰু চেল লিমিট, চেল ষ্টপ, বাই ষ্টপ, এই 4টা অৰ্ডাৰ শিকিলে আপোনালোকে। আৰু দুটামান আছে, আৰু এটা হৈছে আপুনি বোলে আপুনি এনালাইচিছ কৰি পালে যে নিৰ্দিষ্ট এটা প্ৰাইচ পইণ্ট পাৰ হ'লে, বা মানে এটা যদি প্ৰাইচ পইণ্ট পাৰ হয়, সেইটো পাৰ হ'লে ইমানটোলৈকে যাব পাৰে, আপুনি টাৰ্গেট আৰু ষ্টপ লছ একেলগে ছেট কৰিব পাৰে। আমি ভাবিছোঁ যে মাৰ্কেট এইটো পইণ্টলৈ আহি আপছাইডে যাব পাৰে, এতিয়া বাই লিমিট অৰ্ডাৰ হ'ল, ইয়াতে আমি ক্লিক কৰি দিলোঁ, এই TP টাৰ্গেট ছেট কৰিলোঁ এইটো, আৰু এইটো ষ্টপ লছ দিছে, ষ্টপ লছ ছেট কৰি দিলোঁ, দেখিছে। এতিয়া আমাৰ যদি অৰ্ডাৰটো ক্ৰিয়েট হয়, ইয়াত যদি অৰ্ডাৰটো ক্ৰিয়েট হয় এইটো ডাইৰেকশ্যনত আহি, তেতিয়া টাৰ্গেট আৰু ষ্টপ লছ একেলগে লগাই দিছোঁ, দেখিছে আপোনালোকে। এইটো যিটো অৰ্ডাৰ নতুনকৈ আহিছে ধনত ছুপাৰ অৰ্ডাৰ বুলি, এইটো অৰ্ডাৰ যিটো হয়, এইটো OC অৰ্ডাৰ বুলি কোৱা হয়, মানে টাৰ্গেট ষ্টপ লছ বাই অৰ্ডাৰ চব একেলগে প্লেচ কৰা হয়। আৰু ইয়াত OCO মানে ওৱান্স কেঞ্চেল অৰ্ডাৰ, যদি মোৰ টাৰ্গেট হিট হয় অট'মেটিক ষ্টপ লছ কেঞ্চেল হৈ যাব, আৰু যদি মোক ষ্টপ লছ হিট হয়, ষ্টপ লছ
ষ্টপ লছ হিট হয়, টাৰ্গেট অট'মেটিক কেঞ্চেল হৈ যাব। এইটো OC অৰ্ডাৰ। ঠিক তেনেদৰে ছেইম যেনেকৈ ইয়াত কৰিছোঁ, আপুনি চেলৰ ক্ষেত্ৰতো ছেইম কৰিব পাৰে। ইয়াত যদি চেল অৰ্ডাৰটো ক্ৰিয়েট হয়, ছেইম ইয়াত আহি থাকিব, ইয়াত দেখিছে TP, এইটো টাৰ্গেট। SL একেলগে প্লেচ কৰি দিব পাৰি। দিছে এইটো অৰ্ডাৰ এটা OC অৰ্ডাৰ ক্ৰিয়েট হৈ আছে ইয়াত। যদি আপোনালোকে যদি মনিটৰিং কৰি থাকিব পাৰে, মনিটৰিং কৰি থাকিলে আপোনাৰ কি হয়, নিজে ষ্টপ লছটো আপুনি ছেট কৰি বা তাক ট্ৰেইল কৰি থাকিব পাৰে। কিন্তু ইয়াত আপুনি ষ্টপ লছ ট্ৰেইল কৰা অপশ্যনো আছে, ষ্টপ লছ ট্ৰেইল হৈ গৈ থকা অপশ্যনো আছে। ইয়াত আপুনি অৰ্ডাৰটো ক্ৰিয়েট কৰি থৈ গ'ল আৰু ষ্টপ লছ ট্ৰেইল হৈ থাকিব। আৰু ইয়াৰ তাৰ বোলে টাৰ্গেট হিট হ'ল, আপোনাৰ টাৰ্গেট হিট হ'লেও অট'মেটিক ট্ৰেডটো ক্ল'জ হৈ যাব। আপুনি মনিটৰিং নকৰিলেও এইটো অৰ্ডাৰটো লগাই আপুনি বহি থাকিব পাৰে বা ক'ৰবাত কিবা কামত আছে কাম কৰি থাকিব পাৰে। এইটো এটা ধুনীয়া অপশ্যন আহিছে, ছুপাৰ অৰ্ডাৰ বুলি, আপোনালোকে চাব পাৰে এইটো অৰ্ডাৰ। এইবিলাকেই অৰ্ডাৰ। আৰু যদি বেলেগ বেলেগ এপলৈ বেলেগ বেলেগ নাম থাকে, যদি আপোনালোকে গ্ৰ'থ কৰে, গ্ৰ'থ যিটো আমি ইয়াত ষ্টপ লিমিট অৰ্ডাৰ থাকে, সেইটো গ্ৰ'থ GTT অৰ্ডাৰ বুলি কোৱা হয়।